25টা 26টা 27টা 28টা 30টাও নহ'লে 30টা হ'লে 300 টকা এটা হ'লে ছোৱালীজনী কিতাপখন আনিব পাৰিলোহেঁতেন কি হ'ব আৰু দেই এই জহনী জাতি কেইজনী মোক চুবাবলৈ আহিছে এতিয়া ছোৱালী কিতাপটো ক'ত মোৰ মাৰিমগৈ বাৰু সেইফালে কুকুৰাই লটি গুটি খুৱাইছে সেইফালে ছোৱালীয়েও মোক লটি গুটি খুৱাইছে মই কোনফালে মোৰ মাৰিম বাৰু আনি দিব লাগিব যেনে তেনে তাহাঁতক দুখাৰ ছোৱালীক মই মেট্ৰিক পাছ কৰাহে চিনি পোৱা নাইকিয়া চিনি পাই যাব তাহাঁতি কিমান কষ্ট হৈছে মইহে জানিছো কষ্টত পঢ়ুৱাইছো তাইক এই জগন্নাথ মতাৰী সকলে এখন দি দিবলৈ সি নিদিলে আকৌ ছোৱালীজনীয়ে কি কৈছে তাইহে জানে আৰু ছোৱালী পঢ়াৰ কথা চিন্তা কৰি খিনাই গৈছে গৈ এইফালে কিতাপখন আনি দিব পৰা নাই মই এই কুকুৰা জহনী জাতি কিজনা এই তহঁতি এটা কণী একদম জোখ কৰিহে পাৰিছ ছোৱালী জোখৰ মতে কণীকে পাৰিব পৰা নাই কণীকে পৰা হলে মই একদম হেৰি কৰিলো কিতাপখন আনি দিলোহেঁতেন ক'ত সোমালি তহঁতি কিজনী সেইটো কাৰণে মই কণী কম কম দেখিছো তাহাঁতি বাঁহতলত কণীয়ে পাৰিছেগৈ আহিবি না ঘৰলে ৰ আজি তহঁতি আহ তহঁতক একো এটা নিদিওঁ খাবলৈ মই পঢ়িছা না মা পঢ়ি আছো ইমান গৰম উঠিছে পাই এই কুন্দুলি ঘৰৰ পৰা ল'ৰাটোলৈ পঢ়িবৰ কাৰণে ডিম কেইটামান আনি দিব লাগিব তাৰ বৰ কষ্ট হৈছে দিয়ে নে নিদিয়াখন কিতাপখন নিদিলো নহয় তাকে বিচাৰি যাব লাগিব আবেলি সময়তহে যাম এতিয়া এই ইমান গৰম পৰিছো থাকিব পৰা নাই তাতে ফেন এখনো নাইকিয়া হ'ল বৰ গৰম পৰিছে আৰু দেই ইমান টোপনি ধৰিছে আমকেইটাও একদম কেইফুটাবা নথকা হলো পকিলে খাম বুলি ভাবোতে মানে সেইফুটাহে ৰাজত্ব হৈছে এই ছোৱালীজনী স্কুলৰ কাপোৰবোৰ ধুলো ভালকে নুশুকালে নাই পৰা ছোৱালী ছোৱালী তই পঢ়িছনে ছোৱালী দেহা পঢ়িছনে তই এইজনী কি হ'ল আকৌ পৰীক্ষা আগত তাই কি হৈছে পৰীক্ষা দিব পাৰিব নোৱাৰিব ছোৱালী বদমাছে মোবাইল চাইছে টোপনি গুচি গ'ল কি হ'ল পঢ়া শুনা নাকি তই কি ক'ত শুই আছ তই এখন বিচনা বুলি বিচনি মই টোপনি আছে আমে মোক ফালি দিম তোক এই তাই মোবাইলতে জীৱন খাবই তাইক জীৱন খাবই তাইক 12টা বজাত কেলে লগাইছিলি এতিয়া দিন হৈ আছে নে ৰাতি হৈ আছে জহনী জাতি তোক খোৱাম আজি এনেকে চিঞৰ বাখৰ কৰি থাকিলে পৰীক্ষা দিনাখনি পৰীক্ষা চৰীক্ষা নিদি শুইহে থাকিমগে আকৌ তই কি কলি কুকুৰা কণী বিকি বিকি তোক কিতাপখন আনিম বুলি মই মনতে ভাবি আছো তই তাৰমানে এইবোৰ লক্ষ্য ভাবি আছ জহনী জাতি তই চুবাবলৈ আহিছ তই কুকুৰা ডিমকেইটা ঘৰতে নাখা তাই কাৰণে 1 টকা হিচাপ কৰি আহিছো মই কিতাপখন কেতিয়াকে আনিব পাৰিম তাই কি কৈছে মই বোলে শুইহে থাকিম পৰীক্ষা দিনাখন মই কুকুৰা কণী বিকি বিকি তাই কিতাপ আনিম বুলি ভাবি আছো তাই মনত এয়া ভাবি আছে লোকৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰি একদম কি কৰিব ঠিক নাই আমাৰ একেবাৰে টোপনি মোৰ টোপনিহে বেছি হৈছে ছোৱালী অকমান পঢ়া শুনা ভালকে কচোন যা তই টোপনি ধৰিছে তই মেট্ৰিকটো ভালকে পাছ কৰি দেখুৱাই মই তোক কি আনি দিম চাবিচোন তই মই তোক ডাঙৰ মোবাইল এটা আনি দিম কুকুৰাই বিকিবি আইফোন এটা আনি দিম তই ভালকে পঢ় যা দিম যা তাই এতিয়া টোপনিও ভাগি গ'ল তেনেকে কৈ তাইক মেট্ৰিকটো পাছ পাব লাগিব তাই মোৰ নাম ৰখালেহে মোৰ মনটো ভাল লাগে তই এতিয়া ভালকে পঢ় গজা জালুকি তই মনত ৰখাবি মই তোৰ ল'ৰাতকৈ ছোৱালীক ভালকে পাছ কৰাহে মই চেলেঞ্জ কৰিছো তোৰ আগত